নাইকিয়া নিচিনা কেলে লাগিছে ভিডিঅ' বুলি কোৱা ভিডিঅ' এইটো মোৰ ডাৰ্লিং আপোনালোকে চাই লওক ভালকৈ দেই মুখখন তো গুড মৰ্ণিং ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? এয়া যোৱাকালিৰ ভিডিঅ'। মই যোৱাকালিৰ ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। মই মানে কোৰ্টত যোৱা মুহূৰ্তটো বহুত দিনৰ মূৰত মানে কোৰ্টত গৈ সকলোকে লগ পালোঁ, মোৰ ফ্ৰেণ্ড চাৰ্কল আৰু প্ৰবীণ দা, জবা, তাৰপিছত আৰু বাকী বহুতক লগ পাইছোঁ। বহুত ভাল লাগিল। তো সেইটো মই মেমৰি স্বৰূপে মানে ইয়াত সাঁচি ৰাখিলোঁ। ভিডিঅ'বোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ হ'লোঁ। এয়া গুৱাহাটী হাইকোৰ্ট, আমি অল্ড বিল্ডিঙত আমি লগ পাইছোঁ। এয়া প্ৰবীণ দা আৰু এইটোতো আছে সেইকাৰণেতো আমি চাহ খাই আছোঁ যে এইটো দেখাইছোঁ আৰু নাইকিয়া হৈ গৈছে, দেখা নাই নাইকিয়া হৈ গৈছে পানী কিয় নকৰিম? কাম কৰাৰ কাৰণেতো ইয়াতে আছোঁ। আমাৰ আছে মানে তোমাৰ লিপষ্টিক নাইকিয়া নিচিনা কেলে লাগিছে ভিডিঅ' বুলি কোৱা ভিডিঅ' এইটো মোৰ ডাৰ্লিং আপোনালোকে চাই লওক ভালকৈ দেই মুখখন এয়া আমি ফটোৰ কাৰণে প'জ দিছিলোঁ। মানে মই ফটোকপি মাৰি লৈছোঁ। মই এনেকৈ লোৱা হৈছে, বেকা হৈ গ'ল কেমেৰাটো। তাৰপিছত এয়া কেইকপিমান ফটো সাঁচি ৰাখিছোঁ। মানে যি কেইকপি ফটো লৈছোঁ, এয়া জুনিয়ৰ, এনেকৈ জৱাহঁতৰ জুনিয়ৰ, তাৰপিছত এয়া প্ৰবীণ দা, মই, আমাৰ মিষ্টাৰ, তাৰপিছত এয়া মাইনা, আমি কেইকপিমান ফটো তুলি লৈছোঁ লাষ্টত। সেই ফটো কেইকপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মানে একচুৱেলি ইউটিউবত এনেকৈ থাকিও গ'ল। মোবাইলততো বেছি এনেদৰে ফটোবিলাক থৈ দিলে এটা ভালো হয়। আৰু এতিয়া দেখাম হাইকোৰ্টৰ একেবাৰে আমাক হেল্প কৰা আমাৰ লাইব্ৰেৰীৰ বীৰেন দা। এয়া চাওক, বীৰেন দা আমাক আগৰ পৰা মানে ষ্টাৰ্টিঙৰ পৰা কিমান যে হেল্প কৰিলে। বীৰেন দাৰ লগতো ফটো একপি ৰাখিলোঁ। তাৰপিছত লাইব্ৰেৰীয়ান একচুৱেলি বীৰেন দা হয়। তো মাইনা এয়া আমাৰ লাইব্ৰেৰীৰ কাষত মানে বুক ষ্টল, হাইকোৰ্টৰ এইটো বুক ষ্টল কৰিডৰ। এইটো চিধা গৈ মোৰ পিছপিনে সেয়া লাইব্ৰেৰী। ইয়াতো মোৰ ডাৰ্লিং, আপোনালোকে গমেই পাইছে। ডাৰ্লিং মানে জৱাৰত্না ঠাকুৰ। তাই বহুত ভাল ছিংগাৰ হয়, বহুত ভাল মানে একেবাৰে তাইৰ গান বহুত আছে। আৰু মানে মোৰ বিয়াত মানে তাই মোৰ কইনা ধৰিছিল। তো তাই গোৱা গান এটাই মোৰ বিয়াৰ কেছেটত থাকি গ'ল। তাইয়ে ধৰিছে সেই সময়তে, সেইটো কিন্তু কোনেও গম নোপোৱাকৈ কৰিছোঁ। এয়া পল্লৱী বাকো লগ পালোঁ। তাই ফটো একপি ৰাখি থৈ দিলোঁ। আৰু তো কওঁ যে জবাৰ যে গানটো যে জবাই গোৱা গানটো, কইনা মোৰ ধুনীয়া চিনেমাখনৰ অসমীয়া চিনেমা, সেইটোৰ গানটো লগাইছে। মানে মোৰ যিটো সময়ত তাই মোৰ জোৰোণত কইনা ধৰিছিল, সেইটো সময়তে মানে তাইৰ সেই গানটো মানে মোৰ ভিডিঅ' কেছেটত বাজিছে। তো সেই ভিডিঅ'খন তাইক মানে দিম বুলি মই দিয়াই হোৱা নাই। কেনেকৈ দিব পাৰিম মই এতিয়ালৈকে মই বুজিও পোৱা নাই। তাই কৈছে, কিন্তু মই জানো কিয় দিব পৰা নাই। তো তাইক মই এইটো দিম কেতিয়াবা। তাই মোৰ একচুৱেলি কোৰ্টৰ ষ্টাৰ্টিঙৰ পৰাই মোৰ ফ্ৰেণ্ড, আৰু বহুত ভাল ফ্ৰেণ্ড, বহুত মানে ইনস্পায়াৰিং ফ্ৰেণ্ড মোৰ। আৰু মোকতো বহুত ক্ষেত্ৰত হেল্প কৰিছে, কিবা কিবি। আৰু হেল্প মানে কি, একচুৱেলি ফ্ৰেণ্ডৰ যিটো মই ফ্ৰেণ্ড ইন নিড বুলি কয়, সেইটো আৰু মানে বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু এনেকুৱা কয় যে, সেনেকুৱা টাইপ মানে। আৰু বহুত ক্ষেত্ৰতে মানে কি ক'ম আৰু মানে বহুত ভাল। তাই বহুত ভাল ছোৱালী। তাইৰ ভাল হওক তাকে আশা কৰিছোঁ। আৰু সেয়াই আৰু আগলৈকে আমাৰ বন্ধুত্ব এনেদৰে চিৰস্থায়ী হৈ থাকক, সেইটোৱে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। মানে তাইক সদায় লগ নাপাওঁ আজিকালি, বহুত মিছ কৰোঁ তাইক। আজি লগ পাই ইমান ভাল লাগিছে। এয়া পল্লৱী বা মোৰ চেম্বাৰমেট, আমি এটা চেম্বাৰতে কাম কৰিছিলোঁ। আৰু তাৰপিছত কোৰ্টৰ শেষত মই টিফিন লৈ গৈছিলোঁ। টিফিন খালোঁ, কাৰণ মই ডায়েটিং কৰি আছোঁ। ডায়েটিং কৰি থকা সময়ত মানে একচুৱেলি বাহিৰা বস্তু খোৱা মানে মানা আছে। সেইটো কাৰণে মই টিফিন লৈ গৈছিলোঁ, টিফিন খালোঁ। এয়া কোমোৰা জুচ খাইছিলোঁ দুপৰীয়া, সেইখিনিও আপোনালোকক দেখালোঁ। তো আজিলৈকে আহিছোঁ, বাই বাই। ভিডিঅ'টো মোৰ যদি ভাল পায় তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্টত জনাই দিবচোন কেনেকুৱা পালে। মই মোৰ কোৰ্টৰ পৰিৱেশটো আপোনালোকক দেখাইছিলোঁ। এয়া ছেছন কোৰ্টত মই কাম কৰি থকা সময়ত মাইনা আৰু হাজবেণ্ডে ৰখি আছিল, মনে মনে ভিডিঅ' কৰিলোঁ।